কোনোবা এজনে এষাৰ খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে এইখন দুনিয়া পাপ আৰু পুণ্য কি বস্তু মই নাজানো, কিন্তু মই এটা কথা জানো, কাৰোবাৰ কামে যেতিয়া কাৰোবাৰ হৃদয়ত দুখ দিব সেইটো হৈছে পাপ, আৰু যেতিয়া কাৰোবাৰ কামে কাৰোবাৰ হৃদয়ত আনন্দ দিব, সুখ দিব, সেইটোৱে হৈছে এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুণ্য। মই নৱকুমাৰ ডেকাই পুনৰ আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ কাহিনী আজি লৈ আহিছো। মই দি ক'ব পাৰো, কাহিনীটো যদি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনে, তেতিয়াহ'লে এই কাহিনীটোৱে আপোনালোকৰ হৃদয় জয় কৰিব, লগতে ধুনীয়া কথা কেইটামানো শিকিব পাৰিব। আহক কাহিনীটোৰ মাজলৈ যাওঁ। এজন ডাকুৱাল আছিল। সেই ডাকুৱালজনে গাঁৱে গাঁৱে চিঠি বিলাই ফুৰিছিল। এবাৰ তেওঁৰ ওচৰত এখন এনেকুৱা চিঠি আহিল, যিখন চিঠিৰ ওপৰত যিটো ঠিকনা লিখা আছিল, সেই ঠিকনাত আগতে কোনো ধৰণৰ চিঠি অহা নাছিল। সেই পিছদিনা তেখেতে কি কৰিলে, সকলোকে চিঠি বিলাই শেষ হোৱাৰ পিছত সেই মানুহ ঘৰলৈ সেই বিশেষ চিঠিখন দিবলৈ গ'ল। সেই মানুহ ঘৰত উপস্থিত হৈ দুৱাৰৰ সন্মুখত গৈ তেখেতে মাত দিলে, চিঠি এখন আহিছে, লৈ যাওক বুলি। তেতিয়া সেই মানুহ ঘৰৰ ভিতৰৰ পৰা ছোৱালী এজনীয়ে মাত লগালে, আপুনি এটা কাম কৰক, সেই চিঠিখন দুৱাৰৰ ফাকেৰে সুমুৱাই থৈ যাওক। এই কথাটো শুনাৰ লগে লগে সেই ডাকুৱালজনৰ খং উঠি গ'ল। তেওঁ মনতে ভাবিলে, মই ইমান কষ্ট কৰি বাট কুৰি বাই এই চিঠিখন দিব আহিছো, ৰাণী চাহেবাই খন্তেক সময়ৰ কাৰণে ওলাই আহি চিঠিখন ল'বলৈ সময় নাই। এনেদৰে ভাবি তেখেতে পুনৰ মাত লগালে, এই চিঠিখন ৰেজিষ্টাৰ্ড চিঠি হয়, ওলাই আহিব লাগিব, হস্তাক্ষৰ কৰিব লাগিব। তেতিয়া পুনৰ ঘৰৰ ভিতৰৰ পৰা মাত লগালে, গৈ আছো ৰ'ব। এনেদৰে 1 মিনিট, 2 মিনিট, 3 মিনিট কৈ সময় পাৰ হৈ গ'ল। প্ৰায় 5 মিনিট হবৰ হলহি, কোনো কিন্তু দুৱাৰ খুলি ওলাই নাহিল। এই ডাকুৱালজনক পুনৰ খঙে চুলি আগ পালেগৈ। ঠিক 5 মিনিট হোৱাৰ লগে লগে সেই দুৱাৰ খুলি এজনী ছোৱালী ওলাই আহিল, আৰু ছোৱালীজনীক দেখাৰ লগে লগে ডাকুৱালজনৰ মনটো দুখেৰে ভৰি গ'ল। কাৰণ সেই ছোৱালীজনী দুখন ভৰি নাছিল। তাই বহু কষ্ট কৰি দুৱাৰখন খুলি যেনে তেনে ওলাই আহিছিল, আৰু ছোৱালীজনীৰ বয়স 12-13 বছৰ হ'ব। আহিয়ে সেই ছোৱালীজনীয়ে কৈছিল, আংকল, মই ওলাই আহোঁতে অলপ পলম হ'ল, আপুনি কোনো কাৰণত বেয়া নাপাব। এতিয়া সেই ডাকুৱালজনে চিঠিখন দিলে আৰু হস্তাক্ষৰটো লৈ সেইখিনি ঠাইৰ পৰা ডাকঘৰলৈ ঘূৰি আহিল। এনেদৰে কিছুদিন বাগৰি গ'ল। ঠিক 1 মাহ মানৰ পিছত পুনৰ সেইটো ঠিকনাত আৰু এখন চিঠি আহিল। এইবাৰ ডাকুৱালজনে সেই বিশেষ ঠাইৰ চিঠিখন দিবলৈ আগ্ৰহ প্ৰকাশ কৰি আছিল, কাৰণ তেখেতে মনতে ভাবিছিল, সেই ছোৱালীজনী কেনে আছে, সেইটো এবাৰ খবৰ লৈ আহোঁ নেকি। তেওঁ সেইদিনা সেই বিশেষ চিঠিখন লৈ প্ৰথমে সেই মানুহ ঘৰলৈ গ'ল, আৰু গৈয়ে মাত লগালে, চিঠি এখন আহিছে, মই দুৱাৰৰ ফাকেৰে সুমুৱাই থৈ যাওঁ। তেতিয়া সেই ছোৱালীজনীয়ে ঘৰৰ ভিতৰৰ পৰা মাত লগালে, আংকল, আপুনি অলপ সময় ৰ'ব, মই গৈ আছো। অলপ সময় ৰোৱাৰ পিছত সেই ছোৱালীজনী দুৱাৰ খুলি ওলাই আহিল, হাতত এটা উপহাৰৰ টোপোলা, আৰু ওলাই আহিয়ে সেই টোপোলাটো দি ক'লে, আংকল, এইটো মই আপোনাৰ কাৰণে এটা উপহাৰ দিছো। আপুনি কিন্তু এটা কাম কৰিব, এই উপহাৰটো ইয়াত খুলি নাচাব, আপুনি এইটো ডাকঘৰত গৈহে খুলি চাব। এই ডাকুৱালজনে চিঠিখন দি উপহাৰটো লৈ ডাকঘৰত উপস্থিত হলহি। সেই উপহাৰৰ টোপোলাটো লৈ যেতিয়া ডাকুৱালজনে ডাকঘৰত উপস্থিত হল আৰু পেকেটটো যেতিয়া খুলিলে, তেতিয়া তাত এযোৰ সুন্দৰ চেণ্ডেল দেখিবলৈ পালে। চেণ্ডেলযোৰ দেখাৰ লগে লগে ডাকুৱালজনৰ মনটো ভৰি পৰিল, কাৰণ সেই ডাকুৱালজনে ইমান বছৰে খালী ভৰিয়ে চিঠি বিলাই ফুৰিছিল। কোনেও
কিন্তু আজিলৈকে সেই কথাটো দেখাৰ পাছতো এযোৰ চেণ্ডেল উপহাৰ দিয়া নাছিল। কিন্তু আজি সেই বিকলাংগ ছোৱালীজনীয়ে তেখেতক এযোৰ চেণ্ডেল উপহাৰ দিলে। তেখেতৰ নিজৰ ওপৰতে খং উঠি গ'ল। সেইদিনা খন্তেক সময় ওলাই আহোঁতে দেৰি হোৱাৰ কাৰণে তেখেতে সেই ছোৱালীজনীৰ বিষয়ে যিবিলাক ভাবিছিল এইটো ভাবি তেওঁ মনটো দুখেৰে ভৰি পৰিল। আজি সেই ছোৱালীজনীয়ে মোক এযোৰ সুন্দৰ চেণ্ডেল উপহাৰ দিলে, কিন্তু মই জানো সেই ছোৱালীজনীক ভৰি দুখন উপহাৰ দিব পাৰিম? এটা খুব সুন্দৰ কাহিনী। প্ৰথমে এই কাহিনীটোৰ পৰা আমি এটা শিকিব পাৰো যে আমাৰ মাজৰ পৰা সমবেদনা যেন দিনে দিনে নোহোৱা হৈ গৈছে। আমি যেন ইমোশনলেছ হৈ গৈছো। আমি যদি সমবেদনা আমাৰ হৃদয়ৰ পৰা নোহোৱা কৰো তেতিয়াহ'লে কিন্তু সম্বন্ধবিলাক জীয়াই নাথাকিব। কাৰণ সম্বন্ধবিলাক জীয়াই ৰখাৰ মূল বস্তুৱেই হ'ল সমবেদনা। আমি কাৰোবাক দেখাৰ লগে লগে তেওঁৰ বিষয়ে নজনাকৈ নুবুজাকৈ নিজেই কিবা এটা ধাৰণা কৰি লওঁ আৰু তেওঁক জাজ কৰিবলৈ লওঁ। যেনেদৰে সেই ডাকুৱালজনে সেই ছোৱালীজনীৰ বিষয়ে ভাবিছিল ঠিক তেনেকুৱাকৈ। আচলতে সেইটো নহয়। আমি এইখন সমাজত মানৱ হিচাপে জীয়াই থাকিবলৈ হ'লে, আমাৰ সম্বন্ধবোৰ কটকটীয়াকৈ ৰাখিবলৈ হ'লে সমবেদনাক কেতিয়াও কমিব দিব নালাগিব। কাৰণ সমবেদনা নোহোৱা হোৱাৰ মানেই সম্বন্ধবিলাকৰ মাজত দুৰ্বলতা আহি যাব। তাৰ ফলত আমি জীয়াই থকাত বহুত কষ্ট পাম। সেয়ে সকলোৱে সমবেদনা মৰিব নিদিয়াকৈ জীয়াই থাকিবলৈ যত্ন কৰক। শেষত মই এটা কথাই ক'ম, আপোনাৰ সততাৰে, আপোনাৰ একাগ্ৰতাৰে এইখন সমাজৰ কাৰণে আপুনি এনেকুৱা এটা ভাল কাম কৰি দেখাওক, আপোনাৰ দৰে কৰিবলৈ যাতে গোটেই দুনিয়াখনেই বিচাৰে। ধন্যবাদ।